নমস্কাৰ বন্ধুসকল, পানী দামত আপোনালোকক কাৰ এখন দেখুৱাম। পানী দামত নহয় বাৰু, আপোনাৰ এখন গেৰ লগা চাইকেল এখনৰ দামত আপোনাৰ এখন কাৰ বিক্ৰী কৰা হ'ব। এজন ৰানিং কণ্ডিশ্যনত আছে, কিমান ধুনীয়া কণ্ডিশ্যন, কিন্তু পুৰণা অল্ড মডেল গাড়ী, সেইটো কৈছোঁ মানিছোঁ, কিন্তু কম দামত পাব। এখন চাওক, আপোনাৰ মিউজিক চিষ্টেমো লগাব পাৰিব, এচিও এইবোৰ এচি বুলি নহয় আৰু ফেনখন আছে আৰু মুঠতে এতিয়া গাড়ীখন টিপটপ কণ্ডিশ্যনত হৈ আছে, ৰানিং কণ্ডিশ্যনত। এইবোৰ চিট টিট কভাৰ ধুনীয়া লাগি আছে, চাওক এইবোৰ ধুনীয়া ধুনীয়া বস্তু লাগি আছে। এইটো কিবা কাপোৰ হয়, চিট কভাৰ লাগি আছে। গাড়ীখন চাওক ধুনীয়াই আছে, কালাৰ চালাৰ কোনো আপোনাৰ বেয়া নাই। টায়াৰ চাব কি ধুনীয়া হৈ আছে। টায়াৰটো দেখাম বাৰু, ৰ'ব এইটো চাওক, টায়াৰ দেখাম ৰ'ব, এইটো পিছফাল চাইডটো চাই লওক। টায়াৰটো চাব, টায়াৰ চাওক আপোনাৰ টিপ টপ কণ্ডিশ্যন, নতুন ব্ৰেণ্ড নিউ টায়াৰ হৈ আছে। এটা টায়াৰ জানেই 3-4 হাজাৰ টকা টায়াৰ এটা দামেই। 4টা টায়াৰ লাগি আছে, 4-3-4 12,000 টকা টায়াৰতে দাম, টায়াৰ দামেই টায়াৰ লাগি আছে। লাইট চাওক, কিবা হওক কিবা বেয়া ভঙা ভাঙি ক'তো একো দাগ চাগ নাই, কিন্তু অল্ড মডেল গাড়ী, কিন্তু ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। এখন কিমান দামত হয়তো দামটো আপুনি কণ্টেক্ট কৰি ল'ব। এইটো ভিতৰৰ চাইডটো দেখুৱাই দিছোঁ অলপ, চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনটো কেতিয়াও নাপায়, কাৰণ পুৰণা গাড়ী হয়। আপোনালোকে নিজ ইচ্ছামতে আহি লওক, গাড়ীখন চাই ল'ব, তাৰ পৰা দাম দৰ পতাব। ধন্যবাদ।